কলিয়াবৰৰ জখলাবন্ধাত ৰাজ্যৰ বাবে মুকলি কৰিলে দি ফোন জোন নামেৰে এখন মোবাইল ফোনৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। প্ৰযুক্তিৰ বাবে এতিয়া বিশ্বখন সকলোৰে হাতৰ মুঠিত। হাতে হাতে থকা মোবাইল ফোনটোৱে প্ৰতি মুহূৰ্ততেই বিশ্বৰ প্ৰতিটো খবৰ দিয়ে সকলোকে। এনে এখন মোবাইল ফোনৰ বিপণী আজি জখলাবন্ধাৰ হস্পিটেল চাৰিআলিত ৰাজ্যৰ বাবে মুকলি কৰি দিলে কলিয়াবৰ বৰগুলিৰ এজন শিক্ষিত যুৱক আৰিফুল হকে। যি সময়ত চৰকাৰী চাকৰিৰ আশাত শিক্ষিত যুৱক যুৱতীসকলে দৌৰি ফুৰিছে, সেই সময়তে কিন্তু চৰকাৰী আশাত নাথাকি এখন মোবাইল ফোনৰ বিপণী খুলি যুৱকজনে স্বাৱলম্বিতাৰ পথ বাছি লৈছে আৰু সেয়া হয়তো আন 10জনৰ বাবে আদৰ্শ হৈ ৰব। বিপণীখনত সকলো ধৰণৰ নতুন মোবাইল ফোনৰ লগতে পুৰণি মোবাইলো অতি কম মূল্যত ক্ৰয়ৰ সুবিধা লাভ কৰাৰ লগতে মোবাইল ফোন মেৰামতিৰ এক সুব্যৱস্থা ৰখা হৈছে বুলি জানিবলৈ দিছে স্বত্বাধিকাৰী আৰিফুল হকে। লগতে সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে যুৱকজনে। কলিয়াবৰৰ পৰা আতিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 10 ডিজিটেল। এটা হিচাপে আজি মোবাইল ফোনটো কিনি পেলাই তাৰপিছতহে গম পাইছোঁ যে কি মানে উপহাৰ হিচাপে তেখেতসকলে কিবা এটা মোক গিফ্ট কৰিছে। এইটো ভাল লাগিল ইয়ালৈ আহি পেলাই। থেংক ইউ ছ' মাছ। ফোন জোন নামেৰে এখন বিপণী খোলা হৈছে জখলাবন্ধা চাৰিআলিতে। আজি উদ্বোধন কৰা হ'ল, কি ক'ব? হয়, আমাৰ বৰগুলিৰ মোৰ সৰু ভাইটি জখলাবন্ধাত নতুনকৈ তেখেতে এটা ফোন জোন এটা দোকান নতুনকৈ উদ্বোধন কৰিছে। খুবেই ভাল লাগিছে। লিখা পঢ়া কৰি তেখেতে মানে চাকৰিৰ আশা নকৰি যাতে নিজে কিবা এটা কৰিব পাৰে তাৰে উদ্দেশ্যৰে তেখেতে মোবাইলৰ নতুন এটা দোকান খুলিছে। তো আমি বৰগুলিবাসী হৈ আনন্দিত হৈছোঁ, কাৰণ শিক্ষিত নিবনুৱা হৈ চাকৰিৰ আশাত নাথাকি যে নিজে কিবা এটা কৰিব পাৰি তেনেকুৱা চিন্তাধাৰা প্ৰত্যেকজন যুৱকেই কৰিব লাগে। চাকৰিৰ আশা কৰিব নালাগে, চেল্ফ ডিফেন্স হ'ব লাগে। তেখেত আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটা আদৰ্শ হ'ব হৈছে, কাৰণ তেখেতে নিজাববীয়াকৈ কিবা চিন্তা কৰিছে। তো এনেকুৱা অনুষ্ঠানত মোক মাতি আনি যি সন্মান দিছে তাৰ কাৰণে তেখেতক মানে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে তেখেতৰ ব্যৱসায়টো যাতে ভালদৰে চলে তাকে কামনা কৰিছোঁ। আৰু যিহেতুকে আমাৰ বৰগুলিৰ ল'ৰা মোৰ ভাইটি অলপ দূৰতে হয়, জখলাবন্ধাতে হয়, ইয়াত গোটেই মানে জখলাবন্ধাবাসীক মই এটাই অনুৰোধ জনাম, তেখেতক যাতে নিজৰ সৰু ভাইটিৰ নিচিনা চোৱা চিতা কৰি আৰু মৰম চেনেহ কৰে। মোবাইল ফোনৰ এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ফোন জোন বুলি জখলাবন্ধাত খোলা হৈছে, কেনেকুৱা অনুভৱ, কি ক'ব? আমি ৰাইজক এয়ে ক'ম যে জখলাবন্ধাত পোনপ্ৰথমবাৰৰ বাবে আমাৰ কলিয়াবৰৰ জখলাবন্ধাত আমি পোনপ্ৰথমবাৰৰ বাবে আমি ছেকেণ্ড হেণ্ড মোবাইলৰ সুবিধাটো আমি ৰাইজৰ কাৰণে কৰি দিবলৈ ওলাইছোঁ। আজি আমাৰ শুভ উদ্বোধনী হৈছে, গতিকে ৰাইজক আমি এটাই ক'ম যে নতুন মোবাইলটো য'তে ত'তে পায়, কিন্তু যিসকলে নতুন মোবাইল কিনিবলৈ হেৰি নহয় তেওঁলোকে আমাৰ এই ফোন জোনলৈ আহক। আমি তেওঁলোকক যিমান কম ৰেঞ্জত পাৰোঁ আমি তেওঁলোকক এখন স্মাৰ্টফোন আমি তেওঁলোকৰ হাতত তুলি দিবলৈ সক্ষম হ'ম। আমাৰ ইয়াত মিনিমাম 30,000 টকাৰ পৰা আমাৰ মোবাইল ষ্টাৰ্ট হয় স্মাৰ্টফোন। গতিকে ছেকেণ্ড হেণ্ড মোবাইল আমাৰ মিনিমাম 30,000 টকাৰ পৰা ষ্টাৰ্ট হয়। তাৰ ওপৰলৈকে আপোনাৰ যিমান দামলৈকে আপোনাৰ 50,000, 40,000, 60,000লৈকে আমাৰ ইয়াত ছেকেণ্ড হেণ্ড মোবাইল আছে। নাই, আমাৰ যিসকল গ্ৰাহক আছে তেওঁলোকে কোনোবাই যদি বিচাৰে যে নাই আমি পুৰণা মোবাইল নহয় নতুন মোবাইলে ল'ম, নতুন মোবাইলৰ কাৰণেও সুবিধা আছে, তেওঁলোকে নতুন মোবাইলো ল'ব পাৰিব। ফাইনেন্সৰ বৰ্তমানলৈকে আমি অকল চেমচাং মোবাইলৰহে ফাইনেন্স কৰিব পাৰিম, আৰু বাকী যি অ'প্প', ভিভ' মানে চেমচাঙৰ বাহিৰে যিকেইটা মোবাইল আছে সেইকেইটা আমাৰ এতিয়ালৈকে ফাইনেন্সৰ সুবিধা হোৱাগৈ নাই। আমি অতি সোনকালে সেইকেইটা ফাইনেন্সৰো সুবিধা ৰাইজৰ কাৰণে উপলব্ধ কৰিম। মানে মোবাইল ফোন বুলি ক'লে আচলতে মানুহৰ সমাজত এটা প্ৰিয় নাম হৈছে আইফোন। হয়, এইটো উপলব্ধ নে ইয়াতে? হয়, আইফোন আমাৰ ইয়াত ছেকেণ্ড হেণ্ড উপলব্ধ। আমাৰ ইয়াত আইফোন আপোনাৰ মিনিমাম 6,000ৰ পৰা ষ্টাৰ্ট হয় ছেকেণ্ড হেণ্ড। নতুন আইফোনৰ ব্যৱস্থা বৰ্তমান আমাৰ ইয়াত নাই। ৰাইজে যদি বিচাৰে তেতিয়াহ'লে আমি সেইটো ৰাইজৰ কাৰণে উপলব্ধ কৰিবলৈ সক্ষম হ'ম। হয়, আমাৰ ইয়াত এক্সচেঞ্জো হ'ব, এক্সচেঞ্জৰ সুবিধাও আছে। ৰাইজে যদি বিচাৰিছে যে তেওঁলোকৰ পুৰণা মোবাইলটো দি আমাৰ ইয়াৰ পৰা নতুন মোবাইল ল'ব বা অকণ আপগ্ৰেড কৰিব যদি বিচাৰিছে যে আমাৰ স্মাৰ্টফোন এণ্ড্ৰইড ফোনখন দি যদি
আইফোনো ল'ব বিচাৰে তেতিয়াহ'লে সেইটো ৰাইজৰ বাবে আছে। মানে অন্যবিলাকৰ দোকানত গৈ মানে এটা খুব কম মূল্যত আপোনালোকে দিয়াৰ সুবিধা ৰাখিছে নেকি? হয়, আমি মোবাইলখিনি য'ৰ পৰা আমি মোবাইলখিনি কালেক্ট কৰিছোঁ, গতিকে আমি সেইখিনি বিবেচনা কৰিয়ে কৰিছোঁ যাতে কলিয়াবৰ এনেকুৱা এখন জেগাত আমাৰ এই দোকানখন খুলিছোঁ, গতিকে ৰাইজে যাতে অইন জেগাতকৈ নগাঁও তেজপুৰতকৈ যাতে আমাৰ ইয়াত কম মূল্যত ৰাইজে মোবাইলখিনি পায় তাৰ বাবে আমি সেইটো ব্যৱস্থা কৰিছোঁ। ৰিপেয়াৰিঙৰ সুবিধা ৰাখিছে? হয়, ৰিপেয়াৰিঙৰ সুবিধা ৰাখিছোঁ। ৰাইজে যদি বিচাৰে যে নিজৰ ভঙা মোবাইলখন ইয়াত আনি যদি এক্সচেঞ্জ কৰিব বিচাৰে সেইটো হ'ব, গতিকে আমাৰ ইয়াত ৰিপেয়াৰিঙৰ সুবিধাও আছে। মোবাইলৰ এক্সেচৰিজ গোটেইখিনিয়ে আছে। যদি কাৰোবাৰ মোবাইলটো ডিছপ্লে ভঙা আছে, ডিছপ্লে ফাটি গৈছে, চেঞ্জ কৰিব লাগে বা আৰু কিবা কৰিব লাগে, বেটাৰীৰ পৰা ইত্যাদি কৰি যিমানখিনি মোবাইল যদি কাৰোবাৰ বেয়া হৈছে আমাৰ ইয়াতে এইখন মোবাইল বনাব পাৰিব।